ৰাৱণৰ পৰা তেৰৰ হেতুকে দিব্য বাণেৰে ৰাৱণৰ নাভিত শৰ এৰি ৰাৱণক বধ কৰিছিল। অকাল বদনেৰে শক্তি পূজাৰ বিজয় দশমীৰ দিনা তাৰ ভেদ কৰি লংকাপতি ৰাৱণৰ শিৰ কাটি পেলাবলৈ চেষ্টা কৰিছিল আৰু ইমানে লংকাপতি ৰাৱণৰ নতুন শিৰৰ সৃষ্টি হৈছিল। তেতিয়া বিভীষণে ৰামক সোঁৱৰাই দিয়ে যে ৰাৱণে যজ্ঞৰ দ্বাৰা নিজৰ প্ৰাণ নাভিত স্থিৰ কৰি থৈছে। তেতিয়াই ৰামচন্দ্ৰই